পৰিষদৰ কাৰ্যবাহী সদস্য তথা জিলা বিজেপি সভাপতি ৰতন তেৰণৰ সংবাদমেল তপন তেৰণৰ জ্যেষ্ঠ ভাতৃ হিচাপে একাংশ সংবাদ মাধ্যমে কাৰ্যবাহী সদস্যগৰাকীৰ নাম সাঙুৰি দিয়া কাৰ্যক আশ্চৰ্য প্ৰকাশ ব্যৱসায় অপহৰণকাণ্ডত জড়িত বিজেপিৰ নেতা তপন তেৰণক গ্ৰেপ্তাৰ হোৱা ঘটনাক লৈ এএছডিচিৰ প্ৰতিক্ৰিয়া সংবাদমেলৰ জৰিয়তে এই কাণ্ডৰ সন্দৰ্ভত CBI তদন্তৰ দাবী এএছডিচিৰ সংগঠনৰ বাদ প্ৰতিবাদৰ মাজতে ডিফু আৰ্বৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰ প্ৰেক্ষাগৃহত কাৰ্বি সাহিত্য পৰিষদৰ মনোনীত সদস্যসকলৰ শপত গ্ৰহণ শপত বাক্য পাঠ কৰালে জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই নমস্কাৰ অসমে প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা পূব কাৰ্বি আংলং বিজেপি ৰতন তেৰণৰ সংবাদমেল নিজা চৰকাৰী আৱাস ভৱনত ডকমকা ব্যৱসায়ী বিজয় আগৰৱালাৰ অপহৰণ ঘটনাৰ সৈতে জড়িত কনিষ্ঠ ভাতৃ তপন তেৰণৰ গ্ৰেপ্তাৰ তথা তপনৰ বাসভৱনৰ পৰা অপহৃত ব্যৱসায়ীজনক আৰক্ষীয়ে উদ্ধাৰ কৰা ঘটনাক লৈ একাংশ সংবাদ মাধ্যমে কাৰ্যবাহী সদস্যগৰাকীৰ নাম সংযুক্ত কৰি বাতৰি পৰিবেশন ঘটনাক তেওঁ আশ্চৰ্যচকিত হোৱা বুলি কয় কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা পূব কাৰ্বি আংলং বিজেপি ৰতন তেৰণৰ সংবাদমেল নিজা চৰকাৰী আৱাস ভৱনত ডকমকা ব্যৱসায়ী বিজয় আগৰৱালাৰ অপহৰণ ঘটনাৰ সৈতে জড়িত কনিষ্ঠ ভাতৃ তপন তেৰণৰ গ্ৰেপ্তাৰ তথা তপনৰ বাসভৱনৰ পৰা অপহৃত ব্যৱসায়ীজনক আৰক্ষীয়ে উদ্ধাৰ কৰা ঘটনাক লৈ একাংশ সংবাদ মাধ্যমে কাৰ্যবাহী সদস্যগৰাকীৰ নাম সংযুক্ত কৰি বাতৰি পৰিবেশন ঘটনাক তেওঁ আশ্চৰ্যচকিত হোৱা বুলি কয় যিখিনি ইলেক্ট্ৰনিক মিডিয়া প্ৰায়ভাগতে আহিছে এই বিষয়টো মানে সকলোতে মোৰ নামটোহে আগত লৈ পেলাই কাৰ্যবাহী সদস্য বা সভাপতি কাৰ্বি আংলঙৰ তেখেতৰ ভাই তপন তেৰণ সেইটো নকৰি পেলাই তপন তেৰণ বুলি ক'লেওতো হৈ যায় মোক টিকেট বান্ধি আনিব লাগে হয় নহয় আৰু তাৰ আগতে তেওঁলোকে জানিব লাগিছে যে তপন তেৰণ আৰু মোৰ মাজত সম্পৰ্ক বাপেক মাকে জন্ম দিয়া হিচাপে ককাই ভাই তাৰ বাহিৰে বেলেগ আমাৰ সম্পৰ্ক একো নাই বহুত বছৰৰ পৰা আৰু মইতো বহুত বছৰৰ পৰাই হাওৰাঘাট এৰি পেলাই ডিফুতে মই থাকি পেলাই আজি ডিফুৰ এই মেইন লুম্বাজং সদৰ ঠাইৰ পৰাই মই জয়যুক্ত হৈ পেলাই হৈ আছোঁ গতিকে সেইখিনি কথা অলপ বুজিলে ভাল পালোহেঁতেন আৰু তপন তেৰণৰ তেওঁ এটা সময়ত তেওঁৰ পাৰ্টিৰ প্ৰতি বহুত কণ্ট্ৰিবিউশ্যন আছে তেওঁ ইলেকশ্যনো উঠিছে কিন্তু মানুহৰ সময়ৰ মাজত আজি কি পৰিস্থিতিত তেওঁ ক'ব নোৱাৰোঁ মোৰ সম্পৰ্ক নাই আমাৰ ঘৰুৱা সমস্যা থকাৰ কাৰণে আমাৰ সম্পৰ্ক বিচ্ছিন্ন হোৱা বহুত বছৰ হৈ গ'ল গতিকে তেওঁ কি পৰিস্থিতিত তেওঁ তাত কেনেকৈ তেওঁ এই কামত ফচি গৈছে সেই কথাটো তেওঁহে জানিব আমি ঘৰৰ পৰিয়ালৰ মানুহ কোনেও একো নাজানো Tepon teron nili korte lo tema sitar hemi siang bong kaje bohonga jok korte yang bong kaje kak arjiding olo korte pelike hing no kam claim klik te jikali korte te yang bong pinanso ang bong isoso ang bong batuta guarantee chipion e kota alang li peningje kahing no apan arona teng pen pang sai nang la pen nili inut BJP song along ar puke claim pami abang pupusonta im teron peningje আজি পেপাৰ মিডিয়া ইলেক্ট্ৰনিক মিডিয়াই যিখিনি মোৰ নামটো আগত লৈ পেলাই পাছত তেওঁৰ নামটো লৈ পেলাই যিজনে অপৰাধৰ লগত জড়িত আছে বুলি পেলাই পুলিচৰ পৰা গ্ৰেপ্তাৰ হৈছে তেওঁক হেৰি নকৰি পেলাই মোৰ নামটো সাঙুৰি খুৱাই মোৰ নামটোৱে আগত এক্সপ'জাৰ দিয়া ইয়াৰ কি অৰ্থ থাকিব পাৰে মই একো বুজি পোৱা নাই মই এটা নিবেদন কৰিছোঁ মই এটা অনুৰোধ কৰিছোঁ আমাৰ মিডিয়া বন্ধুসকলক যে কোৱালিটি মিডিয়া প্ৰকাশ কৰিলে বেছি ভাল হ'ব কাৰণ আমাৰ দেশখন আমি আগবঢ়াই লৈ যাব লাগিব আমাৰ জেগাখিনি আগবঢ়াই লৈ যাব লাগিব আমি কোনোবাই এজনে ভুল কৰিলে তাৰ লগত সকলোকে সাঙুৰি লৈ যোৱাটো এইটো এটা ভাল হয় নে নহয় তেওঁলোকে বিবেচনা কৰিব লাগে বুলি মই ভাবোঁ গতিকে কোনোবা এজনে কৰাৰ ঘটনাটো কাৰোবাৰ ওপৰত মানে জাপি দিয়া নিহিনাকৈ লৈ যোৱা কথাটো এইটো এটা শুভ লক্ষণ আমাৰ সমাজৰ কাৰণে নহয় যোনে যি ঘটনা কৰিছে তাৰ কাৰণে ল আছে তাৰ কাৰণে পুলিচ বিভাগ আছে তেওঁলোকে নিজৰ কৰ্তব্য তেওঁলোকে কৰি যাব
মই ৰাজনীতিত থকাৰ কাৰণে বা মই সেইখন তেওঁৰ ককাইক হোৱাৰ কাৰণে যে তাৰ কাৰণে মোক তেওঁলোকে মোৰ নামটোক আগুৱাই নি পেলাই এনেকুৱা ধৰণৰ প্ৰচাৰ কৰাটো মই অত্যন্ত দুখ পাইছোঁ যে আমি সকলোৱে মিলি এটা ভাল সমাজ আমি গঢ়িব লাগে, দুষ্ট শাস্তি দিব লাগে আৰু তেওঁৰ কৰ্ম যদি কৰিছে সঁচাকৈ তেওঁৰ হিচাপে শাস্তি পাব, তেওঁ ন্যায় প্ৰক্ৰিয়া দিওঁ, গতিকে ন্যায় প্ৰক্ৰিয়াই তেওঁলোকক সেইখিনি শাস্তি দিব। সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয় যে ব্যৱসায়ী অপহৰণ কাণ্ডৰ সৈতে জড়িত দোষী ব্যক্তিসকলৰ উপযুক্ত আইনী শাস্তি হোৱাটো তেওঁ নিজেই কামনা কৰে আৰু এই কাণ্ডক তীব্ৰ গৰিহণা দিছে। তদুপৰি তপন বিজেপিৰ নেতা নহয়, আনকি বিজেপি দলৰ সৈতে কোনো ধৰণে জড়িত নহয় বুলি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে এইদৰে কয় যে অৰুণ লেখাৰ ৰিপৰ্ট, কাট নিউজ। ডকমকা ব্যৱসায়ী অপহৰণ কাণ্ডত জড়িত বিজেপি নেতা তপন তেৰণক হাৰুৱাঘাটৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰ্বি আংলং জিলাৰ অন্যতম ৰাজনৈতিক দল ASDCয়ে CBI তদন্তৰ দাবী তুলিছে। ডকমকা ব্যৱসায়ী অপহৰণ কাণ্ডত জড়িত বিজেপি নেতা তপন তেৰণক হাওৰাঘাটৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাৰ্বি আংলং জিলাৰ অন্যতম ৰাজনৈতিক দল ASDCয়ে CBI তদন্তৰ দাবী তুলিছে। ৰতন তেৰণক এৰেষ্ট কৰিব লাগে আৰু আমি এপইণ্টমেণ্ট যদি পাওঁ আমি CM আৰু চেয়াৰমেনতো আমি মেমৰেণ্ডাম দিম আজিসকলৰ ভিতৰতে, আৰু গভৰ্ণৰতো এজ এ গাৰ্ডিয়ান অফ বেচিক ৰুট আমি মেমৰেণ্ডাম দিম। সেইটো ঘৰ ভিতৰটোহে পাইছেতো। আনহাতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণক এই ঘটনাৰ পিছত কাৰ্যবাহী সদস্য আৰু জিলা বিজেপি সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদৰ পৰা অপসাৰিত কৰাৰ দাবী তুলি কয়, বিজেপিয়ে এই সন্দৰ্ভত নিজৰ ভাৱমূৰ্তি স্পষ্ট কৰিব লাগিব। ইয়াৰ অন্যথা দলে ভাবিবলৈ বাধ্য হ'ব যে বিজেপিয়ে এনে কাণ্ডক সমৰ্থন দিয়ে। সংবাদমেলত আৰু কয় যে উগ্ৰবাদ তথা সহস্ৰবাদৰ বিপক্ষে কয়, কিন্তু বাস্তৱত বিজেপিৰ কৰ্মকাণ্ড ৰাইজৰ আগত এনেদৰে উন্মোচিত হৈছে। সংগঠনৰ বাদ প্ৰতিবাদৰ মাজতে ডিফু আৰ্বৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ প্ৰেক্ষাগৃহত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ 4জনকৈ মনোনীত সদস্যসকলৰ শপত গ্ৰহণ। অসমৰ ৰাজ্যপালৰ অনুপস্থিতিত শপত বাক্য পাঠ কৰালে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ 4জনকৈ মনোনীত সদস্যসকলৰ শুক্ৰবাৰে আনুষ্ঠানিক শপত গ্ৰহণ হ'ল ডিফু আৰ্বৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰত। অসমৰ ৰাজ্যপালৰ অনুপস্থিতিত শপত বাক্য পাঠ কৰালে উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই। 4জন মনোনীত সদস্যসকলৰ ক্ৰমে অজিত কুমাৰ দে, চন্দ্ৰ বাহাদুৰ চেত্ৰী, পাপুৰাম কিস্কু আৰু সীমা ৰংহাংপি। তেওঁলোকৰ এই শপত গ্ৰহণ অনুষ্ঠানত অসমৰ পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংকে ধৰি কাৰ্যবাহী সদস্যসকল, MACসকল আৰু পৰিষদৰ মুখ্য সচিবকে ধৰি অন্যান্য সচিবসকল উপস্থিত থাকে। দলৰ হৈ পেলাই কাম কৰি আহিছোঁ আৰু মোৰ প্ৰচেষ্টা আছিল যে ৰাইজৰ কাৰণে কিবা এটা কাম কৰিব সুবিধা যদি পাওঁ, ৰাইজৰ কাৰণে কিবা এটা সহায় কৰিব পাৰোঁ, সেই চেষ্টাই আমি চলাই আছোঁ। এতিয়া আমাক কাউন্সিলত যিটো আমাক সুযোগ দিলে, এতিয়া আমাক তেনেকুৱা কাম কৰিব পৰা সুযোগ দি আমি ৰাইজৰ লগত থাকিম। ৰাইজৰ যিখিনি দুখ দুৰ্গতি আছে বা ৰাইজৰ যিখিনি কৰিবলগীয়া কাম বাকী আছে সেইখিনি কৰিবৰ কাৰণে মই সদায় সচেষ্ট থাকিম।
Honorable HAD Minister, দায়িত্ব দিব সেইটো মই কৰিম আৰু মই সদায় ৰাইজৰ কাৰণে থিয় হৈছোঁ আৰু মোৰ ফালৰ পৰা যিমান পাৰোঁ মই ৰাইজৰ কাৰণে কাম কৰিম মহিলাবিলাকৰ কাৰণে NRCক লৈ বিতৰ্কই এতিয়াও লক এৰা নাই চূড়ান্ত NRCৰ পৰা অসমৰ প্ৰায় লক্ষাধিক গোৰ্খা লোকৰ নাম বাদ পৰিল তাৰে প্ৰতিবাদত শুক্ৰবাৰে ৰাজ্যৰ আন প্ৰান্তৰ লগতে ডিফুটো সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আকচুৰ নেতৃত্বত কেওটা গোৰ্খা সংগঠনে 2 ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চূড়ান্ত NRCৰ পৰা অসমৰ লক্ষাধিক গোৰ্খা লোকৰ বাদ পৰাক লৈ ৰাজ্যজুৰি প্ৰতিবাদ প্ৰতীক হাজেলা মুৰ্তাবাদ বিনা চৰ্তে অসমৰ গোৰ্খাসকলক চূড়ান্ত NRCত অন্তৰ্ভুক্ত কৰক আদি শ্লোগানেৰে শুক্ৰবাৰে পুৱা ভাগত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গোৰ্খা সংগঠনসমূহে ট্ৰিবিউনেল ফৰেনাৰ ট্ৰিবিউনেল কেছলৈ নাযায় FT কেছত নাযায় তেওঁলোক ভাৰতৰ নাগৰিক হৈ থাকিবই লাগিব এয়া আমাৰ অধিকাৰ এই অধিকাৰ সাব্যস্ত কৰিবলৈ হ'লে আমি যিকোনো গণতান্ত্ৰিক পথ ল'বলৈ আমি বাধ্য হ'ম ইয়াকে আমি আজি চৰকাৰক হুঁচিয়াৰ কৰি দিছোঁ অসম গোৰ্খা সন্মিলন কাৰ্বি আংলং জিলা সমিতি অসম নেপালী সাহিত্য সভা কাৰ্বি আংলং জিলা সমিতি ভাৰতীয় গোৰ্খা পৰিসংঘ কাৰ্বি আংলং আঞ্চলিক সমিতিৰ উদ্যোগত আমি এই আজি ধৰ্মঘট অনুষ্ঠান কৰিবলগীয়া হৈছে কাৰণ এটাই আমি NRCৰ পৰা আমাৰ সহজ সৰল গোৰ্খা জাতি আজি বঞ্চিত হৈছে সেইকাৰণে আমি আজি 70 বছৰৰ ঊৰ্ধ থকা ব্যক্তিসকল মহিলাসকল গাঁও সেই দূৰৰ পৰা আহা পামপুৰা ইফালে বোকাজানৰ পৰা আহা আজি এই 70-80 বছৰীয়া মানুহসকলে আজি গোট খাবলগীয়া হৈছে ইয়াত কাৰণ এটাই সেই NRC মানে প্ৰতীক হাজেলা নামৰ এজনী সেই বিষয়াগৰাকীৰ ভুলৰ কাৰণে কি কোনো কাণ্ড জ্ঞানহীনতাৰ বাবে যদি NRCত কি গুৱাহাটীত বহি টাইটেল আৰু সাব টাইটেল এই মিছমেচিং হোৱাৰ কাৰণে আমাৰ জাত আমাৰ থৰ এইবিলাক দেখাৰ লগে লগে গোৰ্খাসকলক বঞ্চিত কৰিব নিৰ্দেশ দিয়াৰ কাৰণে আজি ডিঅ'সকলে সিহঁতক বঞ্চিত কৰাৰ কাৰণে আমি ইয়াত কষ্ট পাবলগীয়া হৈছে দুখৰ বিষয় ডিফু চেমছন সিং ইংটি মেমৰিয়েল পাৰ্কত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ গোৰ্খা নেতৃত্বই প্ৰতীক হাজেলা তথা NRC কৰ্তৃপক্ষৰ বিৰুদ্ধে অসমৰ প্ৰায় লক্ষাধিক গোৰ্খা পৰিয়ালক সম্পূৰ্ণ ইণ্টেনশ্যনেলি ষড়যন্ত্ৰমূলকভাৱে বাদ দিয়া গুৰুত্বৰ অভিযোগ তোলে সমান্তৰালভাৱে বাদ পৰা গোৰ্খা পৰিয়ালসমূহক বিনা চৰ্তে NRCত অন্তৰ্ভুক্তিৰো দাবী জনায় গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ অজনগোষ্ঠীয় লোকক MSC প্ৰতিবাদ কৰাক লৈ তীব্ৰ প্ৰতিবাদ আৰু গৰিহণা APSLC কাৰ্বি সাহিত্য শাখিত পৰিষদত শাসনাধিষ্ঠ কমিটিত শেহতীয়াকৈ 4 MSCৰ ভিতৰত 3 MSC অজনজাতীয় লোকক মনোনীত কৰা প্ৰতিবাদত চেমছন সিং ইংটি পাৰ্কত APSLCয়ে ৰূপায়ণ কৰিলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী কাৰ্বি সাহিত্য শাখিত পৰিষদত অজনজাতীয় লোকক মনোনীত সদস্য কৰা তীব্ৰ প্ৰতিবাদ কৰি অৱস্থান ধৰ্মঘটত বহিল APSLC হাতে হাতে প্লেকাৰ্ড ফেষ্টুন লৈ অৱস্থান ধৰ্মঘটত বহিল APSLC নেতৃত্ব তথা সদস্যসকল কাৰ্বি আংলঙৰ দৰে ষষ্ঠ অনুসূচী এলেকাত অজনজাতীয় লোকক কাৰ্বি সাহিত্য পৰিষদত মনোনীত হোৱা সদস্যসকলৰ নাম শীঘ্ৰে কৰ্তন মনোনীত MSC পাৰ্বত্য জনগোষ্ঠীৰ পৰা হ'ব লাগিব ভাৰতীয় ষষ্ঠ অনুসূচীক হত্যা বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ কাৰ্যসূচীৰে উমাল কৰে ডিফু চহৰ এই প্ৰতিবাদ কাৰ্যসূচীক নেতৃত্ব দিয়া অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া তথা APSLCৰ নেতা JI কাথাৰে সংবাদ মাধ্যমৰ আগত সাহিত্য পৰিষদত বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগতে ষষ্ঠ অনুসূচী এলেকাত অজনজাতীয় লোকৰ প্ৰতিনিধিক মনোনীত সদস্য কৰিব নোৱাৰা কথা ব্যক্ত কৰি জানি বুজিও ভাৰতীয় সংবিধানৰ নীতি উলংঘা কৰা ৰাজ্যপালৰ ওপৰত তিনি পাহাৰীয়া জিলাৰ নিৰ্বাচিত বিধায়ক সাহিত্য পৰিষদৰ শাসকীয় দল MP ন্যায়ালয় কাষ চাপিব লাগে বুলি কয় Gobernur talabange ot hipnangi lapenke ot ilo tutangte mopenke putanga sonsi ilitum autonomous Karbi Anglong autonomous council lapenke MLA bang photu
Inglong dak Karbiang Long pen NC Dima Hasau pen kiduna MLA tum la pen MP ame thang amat Thursi High Court along la pen Supreme Court along Governor abirute case pibek nangji laan sin itu nga demand la hello ni tum la tribal candidate atum ke sikhidu la teng pen ke dak MSC Cheplang Long le seta a case ta judgelang la sub judice hutsi council atum bangke thom tribal candidate atum apan nominated MSC ke pon la pen pini la tom han seme ka petang seme ke anye ki puke governor si kroi credit la tribal candidate tom han pon vek nangi siksidul pi phuk vek nangi pu anke governor ta amit hang ta governor ke Cheplang hut ke seme ke tang titi constitution ne pi phuk phet ne constitution od vek ji pu si pu titi seta non ke heglong lo alang li me thang jong si council tung ki pu jong si a hok thang te governor si kroi credit lo pu a hok thang te lage governor si constitution ka bi phuk la alang li semi ke tang nak lo thang bak be si ning ya thabare lo alang li la posi la ke ni tum demand lo la ne tribal candidate atum phan ke sikhidola longke council la longke MSC Cheplang one nominated ta la pen election pen nga contest ta alang litum Cheplang one Orun Lekhe report Kat News সময় সে এডিসো বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor hinben Warsai Kimi Kipipon lasi lasonobor Saikimi helong ninghangatum ali chuendunik tha Warsai Kimi laki chiklu jontro kophan kapamala sike piponji lasi apor panhok he pinpen Chloride Unisex Beauty Parlor along patebok damiknon rong parbi rong berot near Iron Bridge Dipukar Bianglong lasi lans se kachini le thojia phan laswa number 600-121-3664 along Humriknon Wang tha wang ik tha electronic hormone nang litum ador kijum hek pen longpon ikji lase apor pacheton dun pen Warsai Kimi chuen dun iksana nang litum longpon ikji lake fridge along aprin LG Samsung Sony Whirlpool Haier TV along aprin dolake LG Samsung BPL Akai washing machine aprin lake Samsung LG Haier lapen ke du thulang Plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chaudhary Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery,
men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. Come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School Difu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014 33731.
9365207012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang tum Arniwang kenang sot kecho ason la penthesre alang hithi gulat along longpon ikji. Kang sirtang kijun alang tharwe alang theso alang kecho ajam thu tharmit aduk thelua kreng chitronola ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. Chlorate Beauty Salon Unisex is opening its door for 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Depot, Karbi Anglong. Document requirements are recent photograph, voter ID, and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অসম বিশ্ববিদ্যালয় ডিফু চহৰৰ এবাৰ নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ বিজয়ী সদস্যসকলক ৰংথেয়াং স্থিত কেএছৰ সৌজন্যত জনাই উষ্ম আদৰণি। অসম বিশ্ববিদ্যালয় ডিফু চহৰৰ এবাৰ নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ বিজয়ী সদস্যসকলক ৰংথেয়াং স্থিত কেএছৰ সৌজন্যত জনাই উষ্ম আদৰণি। কেএছৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আদৰণি অনুষ্ঠানত কেএছৰ উপৰিও KSYC, DSU, KFA, KSU, SKPL আৰু GSU আদি 7 সংগঠনৰ সদস্য তথা বিষয়াসকল উপস্থিত থাকে। উল্লেখ্য এবাৰ নৱ নিৰ্বাচিত ছাত্ৰ একতা সভাৰ বাবে সভানেত্ৰীৰ পদত গায়ত্ৰী লক্ষ্মী তেৰণপি, উপ সভানেত্ৰী কেজিনা তেৰণপি, সম্পাদক কাইচেচং ৰংপি, সম্পাদক পদত অজয় ৰংচেহন, সহ সম্পাদিকা পদত প্ৰিমিলি বেপি, সাংস্কৃতিক সম্পাদক পদত দন্তিমুং আৰু চিভিয়া ৰংহাংপিয়ে পত্ৰিকা সম্পাদিকাৰ পদত বিজয়ী হয়। এই আটাইকেইগৰাকী বিজয়ীকে কেএছৰ তৰফৰ পৰা উষ্ম অভিনন্দন জনোৱা হয়। পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম পৌৰ নিগমৰ সৌজন্যত স্বচ্ছতাৰ দিশত আৰু এখোজ কাৰ্যসূচী গ্ৰহণ। ডংকামকাম পৌৰ নিগমৰ অন্তৰ্গত 4খন স্কুল আৰু এখন মাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰাংচিনা কলেজক প্ৰদান কৰে ডাষ্টবিন। পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম পৌৰ নিগমে সমগ্ৰ ডংকামকাম নগৰ এলেকা চাফ চিকুণত অধিক গুৰুত্ব আৰোপ কৰিছে আৰু এইলৈ বিগত দিন ধৰি গ্ৰহণ কৰি আহিছে বিভিন্ন কাৰ্যসূচী। এই কাৰ্যসূচীৰে অংশ হিচাপে আজি নিগমে নগৰ অঞ্চলৰ অন্তৰ্গত ছজং ডনবস্কো হায়াৰ ছেকেণ্ডেৰী স্কুল, বিশ্ব কৈদা এমই স্কুল, চেং মিৰ্জেং লং মিৰ্জেং এমই স্কুল আৰু ডংকামকাম অসমীয়া মাধ্যমৰ স্কুল আদি 4খনকৈ স্কুল আৰু ডংকামকাম ৰাংচিনা জুনিয়ৰ কলেজত ডাষ্টবিন বিতৰণ কৰে। এই ডাষ্টবিন বিতৰণ অনুষ্ঠানত পৌৰ নিগমৰ উপাধ্যক্ষ ৰেনচিং টিমুং, ৰাজহ চক্ৰ বিষয়া নীলোৎপল ৰংহাং, ৱাৰ্ড কমিশ্যনাৰ জিতু টেৰাং, শ্বেৰলংকি বে প্ৰমুখ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। ডংকামকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ। ধন্যবাদ।